ঐ ভাই, শুনিছো তোৰ ব্ৰেকআপ হৈ গ'ল। অৰে ভাই, কি হবে? চব তোৰ কাৰণে। তই কোৱা কাৰণেহে মই চেইন গিফ্ট দিছিলো তাইক। তই চাগে নিশ্চয় চিলভাৰ চেইন দিছিলি ন? নহয় বে, চাইকেলৰ চেইন দিছিলো। ঐ ভাই, কি হ'ল ভাই? চেপ্টাৰ 3 নোটছবোৰ দেচোন মোক। মোৰ তাত নাই নহয় সেইটো। আচ্ছা, তেনে চেপ্টাৰ 4টোৱে দি দে। ভাই, সঁচাকে কৈছো, সেইটোও নাই মোৰ তাত। বেটা চাবি কিন্তু, যদি তোৰ 90% আহে নহয়, ক্ৰাইম পেট্ৰলত তোৰ এপিছত আহি যাব, কৈ দিছো। ঐ ভাই, কথা এটা কওঁ, বেয়া পাবি নেকি? ক বিন্দাছ ক। মই এনেকে কি কৰিব পাৰিম যাতে তোৰ বিয়াৰ পাছত মই তোৰ ঘৈণীৰ লগত মুভিও চাব যাম আৰু তই বেয়াও নাপাবি। একো নাই, চিম্পল কথাহে। তোৰ ভনীয়েকৰ লগত মোৰ বিয়া পতাই দে, তেতিয়া তই ডিঙিত হাত দি মুভি চালেও বেয়া নাপাওঁ মই।